ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই শুভজ্যোতি আপোনালোকৰ মাজলৈ আহিছোঁ আন এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আৰু বৰদোৱাৰ যিটো মই শোভাযাত্ৰাৰ কৈছিলোঁ যেতিয়া ভাগৱত শোভাযাত্ৰা আৰু হোলীৰ দিনাখন বৰদোৱাৰত এটা ভাগৱত শোভাযাত্ৰা কৰে। কৃষ্ণৰ গোসাঁইক আদৰি আদৰি আনে আৰু গোটেই পদূলি মুখে মুখে গোটেইখিনিয়ে ঘৰে ঘৰে পদূলি মুখে মুখে গোটেই মানুহবিলাকে গোসাঁইক আদৰে আৰু তাৰে শোভাযাত্ৰা কৰিছে বৰদোৱাৰত। আৰু হোলীৰ ৰং যেনেকৈ ৰাধা কৃষ্ণৰ যেনেকৈ প্ৰেমৰ যেতিয়া ৰাধাৰ কালাৰটো আছিলে বগা আৰু কৃষ্ণৰ কালাৰটো আছে আকাশী কালাৰ, সেইকাৰণে ৰাধাৰ কালাৰটো ধৰি লওক কৃষ্ণৰ কালাৰৰ ৰং লগাই ৰাধাৰ গাটো, সেইকাৰণে দুইজন একে কালাৰ হয়। সেইকাৰণে আজিৰ দিনটোত হোলীৰ দিনাখনেই কৃষ্ণ ৰাধাই হোলী খেলিছিল আৰু বৰদোৱাৰতো আজি কৃষ্ণৰ হোলী উৎসৱ পালন কৰা হৈছে। হেপ্পী হোলী। আৰু এনেকৈ হোলী খেলি আৰু কৃষ্ণৰ আমাৰ গোসাঁইক ঘূৰাইছে আৰু ভাগৱতৰ এয়া বৰ শোভাযাত্ৰা। আৰু এয়া শোভাযাত্ৰাত ময়ো আছোঁ আৰু দৰ্শন কৰিছোঁ আৰু শোভাযাত্ৰাত আৰু হোলী খেলি গৈ আছোঁ আৰু বহুতেই ভাল লাগিছে। আৰু ভাল লাগিছে কিন্তু গৈ পেলাই আৰু ইমান যে ফূৰ্তি আৰু গোটেইখিনিয়ে যে চিঞৰি বাখৰি আৰু নাম গাই কীৰ্তন কৰি গৈ আছে। আৰু কলিযুগতে নামেই ধৰ্ম, নামেই সকলো নামতেই আছে কলিযুগৰ। আৰু কলিযুগৰ যে নামেই কীৰ্তন কৰিব কৈছে ভগৱানে। আৰু কলিযুগত এতিয়া এবাৰ ৰাম ৰাম কৰিলেই যে ভগৱানক পায় বুলি কয়। আৰু সোনকালেই ভগৱানক কলিযুগত পায় আৰু দৰ্শন কৰিব নোৱাৰে। ভগৱান সদায় কলিযুগৰ এবাৰ ক'লেই পায় বুলি জনা যায়। আৰু ধৰি লওক এতিয়া যেনে কলিযুগৰ আৰু সত্যযুগৰ ঋষিমুনিয়ে কিমান যুগ তপস্যা কৰি ভগৱানক দৰ্শন কৰে। আৰু সত্যযুগত যুগ ঋষিমুনি যুগ তপস্যা কৰি সত্যযুগত দৰ্শন কৰে ভগৱানক। আৰু কলিযুগত এবাৰ ৰাম নাম ক'লেই বা কৃষ্ণ নাম ক'লেই বা কলিযুগৰ মানুহবিলাকে পায় আৰু ভগৱানক। আৰু সেইটোৱেই। আৰু এতিয়া হোলী উৎসৱ আহিলে যে ইমানেই ভাল লাগে। ৰঙৰ আনন্দ আৰু ৰঙৰ ইমান সুন্দৰ আনন্দৰে আৰু আপোনালোকে ৰঙৰ আনন্দ কৰি লৈছে বা কিছুমানে ৰঙৰ আনন্দ কৰিলেও যে বেয়া আৰু ছোৱালীৰ ওপৰত ৰং কিছুমানে সানি দিবলৈ চেষ্টা কৰে, কিন্তু আপোনালোকে সেইটো নকৰিব। যাতে ৰঙৰ যিটো ভাল শুভ কামতে ৰাধা কৃষ্ণই প্ৰেমৰ যিটো ৰঙৰ ফাকুৱা খেলিছিল, সেইকাৰণে আৰু ৰঙৰ উৎসৱ পালন কৰা হয়। আৰু সেইকাৰণে আজিও বৰদোৱাৰত এনেকেই ৰঙৰ শোভাযাত্ৰা আৰু গোসাঁইক শোভাযাত্ৰা ভাগৱতৰ। আৰু আমিও গোটেই আহিছে অসমবাসী ৰাইজ আৰু বৰদোৱাৰৰ যি ভাগৱতৰ শোভাযাত্ৰাত আৰু মই অংশগ্ৰহণ কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। কিন্তু মোৰ ভিডিঅ' দিয়া বহুত লেট হৈছে, কিন্তু সময় নাই পোৱা কাৰণে ভিডিঅ' দিয়া বহুত লেট হৈছে। আৰু সেইকাৰণে কেইদিনমানৰ পাছতহে ভিডিঅ' দিয়া গ'ল তাৰে। আৰু চাই যাওক আপোনালোকৰ ভিডিঅ'টো। আৰু গোটেই জনগোষ্ঠী অসমৰ বাৰেপনীয়া কলা সাংস্কৃতিকো আহিছে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু এয়া তিৱা লোক, মিচিং, নেপালী, বড়ো কছাৰী গোটেইবিলাকে আহিছে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু খুবেই ভাল লাগিছে, সেইকাৰণেও সিহঁতিও বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু বহুতেই ভাল লাগিছে। কিন্তু গোটেইবিলাকে যে নাচি ফূৰ্তি ৰং ধেমালি কৰিছে। হোলী ফাকুৱা ৰঙৰ চবেই ৰঙৰ উৎসৱ আহিলে যে সকলোৰে মনত কিবা এটা ভাল লাগে ন। এতিয়া আমি ৰং লগাম বা কি কৰিম বা কেনেকৈ ৰং লগাম, আজি কেনেকৈ ধৰি লওক কাক ৰং লগাই ভাল হ'ব, লগৰখিনিৰ লগতে বেছি জমনি কৰা যায়। সেইকাৰণে
বহুতে ভাল লাগিছে আৰু এইবাৰ যে মই বৰ্ডাৰত আহিছোঁ ৰং খেলিবৰ কাৰণে ফাকুৱাৰ যিটো উৎসৱ আৰু উৎসৱত আহিছোঁ এইবাৰ বৰ্ডাৰ ৰং খেলিবৰ কাৰণে এইটো বহুতেই ভাল লাগিলে মোৰ আৰু বহুতেই আনন্দ কৰিছোঁ আৰু বহুতেই পাৱাৰফুল কৰিছোঁ আৰু বহুতেই হেপ্পী হৈছোঁ আৰু তাকেই চাই থাকোঁচোন। আৰু মই আজিলৈ এইখিনিতে বিদায় ল'ম। আকৌ আহিম নেক্সট ভিডিঅ'ত। আপোনালোকে চাই থাকিব মোৰ চেনেলটো আৰু আপোনালোকে আশীৰ্বাদ মৰম দিয়ে যে আজিলৈ ইমানতে বাই বাই।